আজিৰ টপিকটো হ'ব পৃথিৱীৰ 60টা ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন এণ্ড এনচাৰ। 1 নং প্ৰশ্নটো হ'ব পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰী কি? উত্তৰ হ'ব টকিঅ'। 2 নং প্ৰশ্নটো হ'ব কোন দেশৰ ৰাজধানী একুৰি দ্বীপত অৱস্থিত? উত্তৰ হ'ব ছুইজাৰলেণ্ডৰ ৰাজধানীৰ ষ্টকহোম। 3য় প্ৰশ্নটো হ'ব পৃথিৱীৰ উচ্চতম বিমানবন্দৰ কি? উত্তৰ হ'ব বাংডা, চীন দেশত। আৰু 4 নম্বৰ প্ৰশ্নটো হ'ব পৃথিৱীৰ প্ৰাচীনতম ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ হ'ব ডামাস্কাছ, খ্ৰীষ্টপূৰ্ব 2000 চনত প্ৰতিষ্ঠিত। 5 নং প্ৰশ্নটো হ'ব পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি? উত্তৰ হ'ব ইণ্ডোনেছিয়া। 667টা আগ্নেয়গিৰি আছে। 6 নং প্ৰশ্নটো হ'ব কোনখন দেশত নদ-নদী, হ্ৰদ, বিল আদি একোৱেই নাই? উত্তৰ হ'ব কুৱেইট। 7 নং প্ৰশ্নটো হ'ব কোন দুখন মহাদেশত বানৰ নাই? উত্তৰ হ'ব অষ্ট্ৰেলিয়া আৰু কুমেৰু। 8 নং প্ৰশ্নটো হ'ব বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰৰ নাম কি? উত্তৰ হ'ব আবাদন, এইটো আছে ইৰাণত। 9 নং প্ৰশ্নটো হ'ব ৰাষ্ট্ৰসংঘৰ সদস্যৰ দেশৰ সংখ্যা কিমান? উত্তৰ হ'ব 193খন। 10 নং প্ৰশ্নটো হ'ব এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ সৰ্বপ্ৰথম মহিলা কোন? উত্তৰ হ'ব জন কাটাবাই, জাপানৰ। আৰু 11 নং প্ৰশ্নটো হ'ব বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশ যাত্ৰী কোন? উত্তৰ হ'ব ভেলেণ্টিনা ভলদিমিৰভনা টেৰেছভা, এইটো আছে ৰাছিয়াৰ। আৰু 12 নং প্ৰশ্নটো হ'ব বিশ্বৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন? উত্তৰ হ'ব মেৰিয়া এছলটেলা পাচন, আৰ্জেণ্টিনাৰ। 13 নং প্ৰশ্নটো হ'ব বিশ্বৰ সৰ্বপ্ৰথম বুকাৰ বঁটা কোনে লাভ কৰে? উত্তৰ হ'ব PH নিউবাই। 14 নং প্ৰশ্নটো হ'ব কুইজ শব্দটোৰ অৰ্থ কি? উত্তৰ হ'ব লেটিন ভাষাত কুইজ মানে হ'ল কি বা কোন। কৌতূহল বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়। সাম্প্ৰতিক অৰ্থত ই হ'ল জ্ঞানৰ তাৎক্ষণিক পৰীক্ষা। 15 নং প্ৰশ্নটো হ'ব কোন হত্যাৰ ফলত প্ৰথম বিশ্বযুদ্ধৰ সূত্ৰপাত হয়? উত্তৰটো হ'ব অষ্ট্ৰিয়াৰ সম্ৰাট আৰ্কডিউক ফ্ৰান্স ফাৰ্ডিনাণ্ডক পত্নীৰ সৈতে গুলীয়াই হত্যা কৰে। এই হত্যাকাণ্ডৰ পিছতেই প্ৰথম বিশ্বযুদ্ধৰ সূত্ৰপাত হয়। 16 নং প্ৰশ্নটো হ'ব পৰমাণুৰ গঠন ষ্ট্ৰাকচাৰ অফ এটম তথ্যৰ আৱিষ্কাৰ কোনে কেতিয়া কৰে? উত্তৰটো হ'ব আৰ্নেষ্ট ৰাদাৰফোৰ্ড, হান্স গাইগাৰ আৰু আৰ্নেষ্ট মাৰ্ছডেনে ইংৰাজী 1971 চনত পৰমাণুৰ গঠন কৰিছিল। 17 নং প্ৰশ্নটো হ'ব চিনেমাৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ অস্কাৰ বঁটা কেতিয়া প্ৰৱৰ্তন কৰা হয়? উত্তৰটো হ'ব ইংৰাজী 1972 চনত। 18 নং প্ৰশ্নটো হ'ব সৰ্বপ্ৰথম অস্কাৰ বঁটা লাভ কৰা চিনেমাখনৰ নাম কি? উত্তৰ হ'ব উইচ। 19 নং প্ৰশ্নটো হ'ব কোনটো ঘটনাৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ
সূচনা হোৱা বুলি কোৱা হয়? উত্তৰ হ'ব জাৰ্মানীয়ে পোলেণ্ডৰ ওপৰত আক্ৰমণ কৰাৰ পৰাই। 20 নং প্ৰশ্নটো হ'ব বিশ্বৰ নবীনতম দেশৰ নাম কি? উত্তৰ হ'ব দক্ষিণ চুদান। 9 জুলাই 2011 চনত চৰকাৰী ভাষা ইংৰাজী আৰু চুদানৰ ৰাজধানী হ'ব ইউবা। আৰু 21 নং প্ৰশ্নটো হ'ব সৰ্বপ্ৰথমে ভাৰতত ডাক টিকটৰ প্ৰচলন কেতিয়া আৰু ক'ত হয়? উত্তৰ হ'ব ইংৰাজী 1852 চনত অবিভক্ত ভাৰতৰ হিন্দু প্ৰদেশত প্ৰচলিত হয়। 22 নং প্ৰশ্নটো হ'ব ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ হ'ব 1935 চনত। আৰু 23 নং প্ৰশ্নটো হ'ব বৰ্তমান ৰাষ্ট্ৰসংঘৰ মুখ্য সচিবৰ নাম কি? উত্তৰ হ'ব বান কি মুন। আৰু 24 নং প্ৰশ্নটো হ'ব মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি? উত্তৰ হ'ব পলিগ্ৰাফ। 25 নং প্ৰশ্নটো হ'ব বিশ্বৰ সৰ্বাধিক ধনী দেশ কোনখন? উত্তৰ হ'ব ছুইজাৰলেণ্ড। 26 নং প্ৰশ্নটো হ'ব বৰ্তমান পৃথিৱীৰ উচ্চতম অট্টালিকা কোনখন? উত্তৰ হ'ল বুৰ্জ খালিফা, ডুবাই। 27 নং প্ৰশ্নটো হ'ব মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি কোনে দিছিল? উত্তৰ হ'ব সুভাষ চন্দ্ৰ বসু। আৰু 28 নং প্ৰশ্নটো হ'ব ভাৰতৰ দ্ৰুততম ৰেলখনৰ নাম কি? উত্তৰ হ'ব জনশতাব্দী এক্সপ্ৰেছ। 29 নং প্ৰশ্নটো হ'ব কোন ব্যক্তি স্বাধীনতাৰ বাবে তাৰ নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল? উত্তৰ হ'ব দেশবন্ধু চিত্তৰঞ্জন দাস। 30 নং প্ৰশ্নটো হ'ব অন্ধ মানুহৰ লিখা পঢ়াৰ পদ্ধতিৰ নাম কি? উত্তৰ হ'ব লুই ব্ৰেইল পদ্ধতি। 31 নং প্ৰশ্নটো হ'ব বৰ্তমান আন্তৰ্জাতিক অৰ্থভাণ্ডাৰৰ মুখ্য সচিবৰ নাম কি? উত্তৰ হ'ব ফৰাচী অৰ্থমন্ত্ৰী ক্ৰিষ্টন লেগাৰ্ডে। আৰু 32 নং প্ৰশ্নটো হ'ব লিখি পৰীক্ষা দিয়াৰ নিয়ম কেতিয়া আৰম্ভ হয়? উত্তৰটো হ'ব 1702 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰেইনিজ কলেজত। 33 নং প্ৰশ্নটো হ'ব অলিম্পিক 5খন ৰিং চিহ্ন থকা ইয়াৰ মানে কি? উত্তৰ 5খন মহাদেশৰ প্ৰতীক। 34 নং প্ৰশ্নটো হ'ব ভিটামিন আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰ হ'ব 1912 চনত বিজ্ঞানী ফ্ৰাংক নামৰ বৈজ্ঞানিকজনে। 35 নং প্ৰশ্নটো হ'ব ইংৰাজীত স্কুল কথাটো ক'ৰ পৰা আহিছে? উত্তৰ হ'ব গ্ৰীক শব্দৰ পৰা। 36 নং প্ৰশ্নটো হ'ব কোন ভাৰতীয় 18টা ভাষাত MA পাছ কৰিছিল? উত্তৰ হ'ল হৰিনাথ দে। 37 নং প্ৰশ্নটো হ'ব কোনে প্ৰথম জনগণনা আৰম্ভ কৰে? উত্তৰ হ'ল লৰ্ড মেও। 38 নং প্ৰশ্নটো হ'ব FM কথাৰ অৰ্থ কি? উত্তৰটো হ'ব ফ্ৰিকুৱেন্সি মডুলেশ্যন। 29 নং প্ৰশ্নটো হ'ব ইণ্টাৰনেট কি? উত্তৰটো হ'ব এই বিষয়ৰ লগত যোগাযোগৰ আধুনিকতম মাধ্যম। আৰু 40 নং প্ৰশ্নটো হ'ব বৰ্তমান পৃথিৱীৰ সপ্তম আশ্চৰ্য কি কি? উত্তৰ 1 নম্বৰটো হ'ব আগ্ৰাৰ তাজমহল, দ্বিতীয়টো হ'ব
চীনৰ প্ৰাচীৰ, তৃতীয়টো হ'ব মেক্সিকোৰ চিচেল ইটজা, 4 নম্বৰটো হ'ব ব্ৰাজিলৰ ষ্টেচু অফ দ্য খ্ৰাইষ্ট দ্য ৰিডিমাৰ, 5 নম্বৰটো হ'ব পেৰুৰ মাচু পিচু, 6 নম্বৰটো হ'ব জৰ্ডানৰ পেট্টা, আৰু 7 নম্বৰটো হ'ব ৰোমৰ কলচিয়াম। 41 নং প্ৰশ্নটো হ'ব প্ৰথম অলিম্পিক খেল কেতিয়া আৰম্ভ হয়? উত্তৰটো হ'ব খ্ৰীষ্টপূৰ্ব 776। 42 নং প্ৰশ্নটো হ'ব আধুনিক অলিম্পিক খেল কেতিয়া আৰম্ভ হয়? উত্তৰটো হ'ব 1896 চনত। 43 নং প্ৰশ্নটো হ'ব আধুনিক অলিম্পিকৰ গুৰি ধৰোঁতা কোন? উত্তৰ হ'ব ব্ৰেণ্ড পিএনডি কুবাটিন। 44 নং প্ৰশ্নটো হ'ব অলিম্পিক খেলত কেতিয়াৰ পৰা স্বৰ্ণ পদক দিবলৈ আৰম্ভ কৰে? উত্তৰ হ'ল 1908 চনৰ লণ্ডন অলিম্পিকৰ পৰা। 45 নং প্ৰশ্নটো হ'ব প্ৰথম হকীত স্বৰ্ণ পদক পায়? উত্তৰ হ'ল 1928 চনত। 46 নং প্ৰশ্নটো হ'ব অলিম্পিক শিখা প্ৰথম কেতিয়া আৰম্ভ কৰে? উত্তৰ 1928 চনৰ আমষ্টাৰডাম অলিম্পিকত। 47 নং প্ৰশ্নটো হ'ব প্ৰথম শীতকালীন অলিম্পিক ক'ত অনুষ্ঠিত হয়? উত্তৰ হ'ল ফ্ৰান্সত। 48 নং প্ৰশ্নটো হ'ব অলিম্পিক খেলৰ প্ৰতীক 5টা বৃত্তই কাক প্ৰতিনিধিত্ব কৰে? উত্তৰটো হ'ব নীলা বৃত্তই ইউৰোপক, হালধীয়া বৃত্তই এছিয়াক, কলা বৃত্তই আফ্ৰিকাক, সেউজীয়া বৃত্তই অষ্ট্ৰেলিয়াক আৰু ৰঙা বৃত্তই আমেৰিকাক প্ৰতিনিধিত্ব কৰে। আৰু 49 নং প্ৰশ্নটো হ'ব বিহু আৰু সত্ৰীয়া কোন প্ৰদেশৰ নৃত্য? উত্তৰ হ'ব অসমৰ। আৰু 50 নং প্ৰশ্নটো হ'ব বিশ্বৰ সৰ্বাধিক সোণ ক'ত উৎপাদন হয়? উত্তৰ হ'ব দক্ষিণ আফ্ৰিকাত। আৰু 51 নং প্ৰশ্নটো হ'ব বিশ্বৰ সৰ্বাধিক ৰূপ ক'ত উৎপাদন হয়? উত্তৰ হ'ল মেক্সিকো। 52 নং প্ৰশ্নটো হ'ব বিশ্বৰ সৰ্বাধিক পেট্ৰলিয়াম ক'ত উৎপাদন হয়? উত্তৰটো হ'ব ছৌদি আৰব। 53 নং প্ৰশ্নটো হ'ব বিশ্বৰ সৰ্বাধিক এলুমিনিয়াম ক'ত উৎপাদন হয়? উত্তৰ হ'ব আমেৰিকাত। 54 নং প্ৰশ্নটো হ'ব বিশ্বৰ সৰ্বাধিক তাম ক'ত উৎপাদন হয়? উত্তৰ হ'ব চিলিত। 55 নং প্ৰশ্নটো হ'ব বিশ্বত সৰ্বাধিক লৌহ ক'ত উৎপাদন হয়? উত্তৰ হ'ব চীনত। 56 নং প্ৰশ্নটো হ'ব বিশ্বত সৰ্বাধিক হীৰা ক'ত উৎপাদন হয়? উত্তৰ হ'ব অষ্ট্ৰেলিয়াত। আৰু 57 নং প্ৰশ্নটো হ'ব বিশ্বৰ সৰ্বাধিক দস্তা ক'ত উৎপাদন হয়? উত্তৰ হ'ব চীনত। 58 নং প্ৰশ্নটো হ'ব বিশ্বত সৰ্বাধিক গ্ৰাফাইট ক'ত উৎপাদন হয়? উত্তৰ হ'ব চীনত। আৰু 59 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বত সৰ্বাধিক টিন ক'ত উৎপাদন হয়? উত্তৰ হ'ব চীনত। 60 নম্বৰ প্ৰশ্নটো হ'ব লেনিনৰ প্ৰকৃত নাম কি? উত্তৰ হ'ব ভলডিমিৰ ইলিছ উলিয়ানভ। বংটোৰ জ্ঞানত ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনখন সিলেক্ট কৰি অল সিলেক্ট কৰিব, তেতিয়া আপুনি আগন্তুক ভিডিঅ'সকলো সদায় আপডেট পাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পুনৰাই
ছাবস্ক্ৰাইব কৰিব।